একো নহয় এনেকুৱা কেউনি কাটি যায় এইবিলাক এনেকুৱা বুলিয়াব লাগে মোৰ টোটেল এতিয়া 12গৰাকীমান আছে টোটেল হয় স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ মোৰ হাতত আছে আপোনালোকে দেখিছে বাঁহৰ কাঠি এই বাঁহৰ কাঠি মানে ধূপৰ যিটো আমি ব্যৱহাৰ কৰোঁ কাঠি সেই কাঠিটো এজন যুৱকে মানে বনাই ফেক্টৰী এটা খুলিছে ৰূপহী কোঁৱৰ গাঁও অভিজিত দাসকৰ দৰে যদি আমি অসমীয়া যুৱকসকলে প্ৰত্যেকে যদি লাগো আমাৰ অসম এদিন জিলিকিব আপোনালোকে আহিলে ৱেলকাম বলক ফেক্টৰী প্ৰথমতে সোমাই আপোনালোকে দেখিছে বাঁহ গোটা বাঁহ এনেকৈ থৈ দিছে আৰু গোটা বাঁহডাল কেনেকৈ মানে টুকুৰা কৰে মেচিনৰ দ্বাৰাই টুকুৰা কৰে আপোনালোকে নিশ্চয় চবে পিচ কৰিব এটা জোখত আপোনাৰ ঘৰ মোৰ ঘৰ কাষতে কিমান দিনৰ পৰা লাগি আছে ইয়াত আজি এবছৰ পাৰ হৈ গৈছে ন প্ৰজন্মৰ ল'ৰাই যেতিয়া আগবাঢ়িছে এনেকুৱা কাৰবাৰ এটা কৰিবলৈ বহুত সুখী পাইছোঁ তেখেতৰ বিজনেছটো দেখি ভালো লাগিছে তেনেকুৱা এটা যাতে অন্যও কৰিব পাৰে সেইটো কাৰণে বেছি আশা কৰোঁ আপোনাৰ ইয়াৰ জৰিয়তে ঘৰ সংসাৰ এখনো চলিছে হয় ধুনীয়াকৈ একো নহয় বৰ ধুনীয়াকৈ ফেলা হয় ন হয় হয় ধুনীয়াকৈ আমি হয়তো বাঁহডাল সৰু হ'লে মানে 10 নম্বৰ লগাব লাগিব আৰু তাতকৈ সৰু বাঁহ হয় যদি 8 নম্বৰ লগাব লাগিব ঠিক তেনেকুৱাকৈ আমি বাঁহ চাইজ লৈ আমি এই ডিছখন লগাওঁ কাটিং তেনেকৈ আহিব ইয়াত সেইটো মেচিনত এইটো এনেকৈ হয় কাটি মানে বান্ধি ইয়াত আপোনাৰ কাটাৰ 4টা আছে হয় এটা 2টা 3টা 4টা তাত আপোনাৰ 3টা আছে কাটাৰ মানে ইয়াৰ আপোনাৰ হেৰিটো বহুত বেছি কেপাচিটি বহুত বেছি ইয়াৰ পাৰ ডে কেপাচিটি আপোনাৰ 120 কিলো মানে 120 কিলো হয় হয় তাৰ আপোনাৰ পাৰ ডে কেপাচিটি তাৰ আপোনাৰ 80 কিলো দিনটোৰ ভিতৰত মানে আপুনি কিমান উলিয়াব পাৰে কাঠি দিনটো মেচিনৰ কেপাচিটি আপোনাৰ ধৰক আপোনাৰ কিমান হ'ব 140 150 থাকে তাৰপিছতে মানে আপোনাৰ সেই ফিনিছ গুডটো আপোনাৰ 120 কিলোমান থাকে আৰু অলপ চলপ মানে যায় এইবিলাক লোকচান অলপ হয় যিটো নামঘৰত মন্দিৰত ব্যৱহাৰ কৰোঁ সেই ধূপকাঠিটো কিমান কাঠিটো কিমানটো জোখৰ থাকে 8 ইঞ্চি থাকে 9 ইঞ্চি থাকে 10 ইঞ্চি থাকে 12 ইঞ্চি থাকে হয় হয় আৰু মহৰ ধূপৰটো হেৰি থাকে আপোনাৰ 12 ইঞ্চি থাকে 12 ইঞ্চি থাকে ন আপুনি এতিয়া গিটেইকেইটা বনায় গোটেইকেইটা আৰু ক'ত ক'ত দিয়া হয় এতিয়া বৰ্তমান মোৰ গৈ আছে আপোনাৰ হেৰিয়ালৈ গৈ আছে গুৱাহাটী গৈ আছে কেলকাতাত পঠাওঁ বেংগলোৰ যায় এনেকৈ গৈ আছোঁ পঠাই আছোঁ আৰু লোকেল আছে সৰু সুৰা পাৰ্টি কিছুমান আছে আহে ওচৰলৈ নিবলৈ তেনেকৈ আৰু ডাঙৰ ডাঙৰ পাৰ্টি আপোনাৰ চাইকেল পিৰ আগৰবাতি জেট ব্লেক মানে তেওঁলোকৰ লগত যায় চাটোল হেৰি যায় আপোনাৰ কাঠি যায় হয় কৰ্মচাৰী আছে আপোনাৰ ইয়াত মোৰ টোটেল এতিয়া 12গৰাকীমান আছে টোটেল হয় হয় ল'ৰাও আছে আপোনাৰ মাইকী মানুহ আছে তেনেকৈ আৰু তেনেকৈ এই ওচৰৰ মানে হেৰি আছে এইবিলাক ওচৰৰ এইফালে মোৰ নিজৰ হেৰি খুৰী হৈছে মানে এজন মোৰ দাই হৈছে তাকে এজন মোৰ ওচৰৰ মোৰ একদম নিজৰ হেৰি আপোনাৰ হেৰি ককাইদেউ হৈছে এইফালে এজন আহোঁতে লগ পাইছিলোঁ ন এমপ্লয় হয় তাকে আৰু কি নাম চৰিত এইফালে দীপগোৱালা এইফালে 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 কাম কৰি কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে তোমালোকৰ ঘৰৰ ওচৰতে ন এই ওচৰতে তিনিচুকীয়া তাৰ পৰা আহিছা ইয়াত তিনিচুকীয়া ইয়াত আহিছোঁ কাম থাকি লোৱা না নাই গুচি যোৱা থাকি লোৱা হয় না নহয় ইয়াতে থাকোঁ ইয়াতে থকা কিমান বছৰ নহয় বেছি দিন হোৱা নাই আহিছোঁ এলা হা এইফালে
গোটেইখিনি মানে গোটেইকেইটা একদম পাঁচটা আপোনাৰ সেই 5 পাণ্ডৱ আনি থৈছোঁ মই হা গোটেই সেই 5 পাণ্ডৱ আনি থৈছোঁ মই তিনিচুকীয়াৰ 5 পাণ্ডৱ ভীম কোনটো ভীম ইয়ে হ'ব লাগিব ন তাগৰা আছে এই ভীম অৰ্জুন এফালে হ'ব চুলিটো দীঘল আছে অকণমান টিকনি আছে ইয়াৰ পৰা যিটো কাটি মানে ওলাব সেইটো ওলোৱাৰ পিছত ইয়াত জোকাই দিব মানে যিবিলাক আপোনাৰ ধৰক এইবিলাক একদম ঢিলা কাঠিবিলাক হয় সেইবিলাক কাঠি চব উলিয়াই পেলাই দিয়া হ'ব তাৰপিছত আপোনাৰ এনেকৈ আপোনাৰ হেৰি কৰিব মুঠা কৰিব এটা মানে হেৰি কৰিব মুঠা কৰিব মুঠা কৰাৰ পিছত ইয়াত আপোনাৰ চাইজিং কৰিব চাইজিং কৰাৰ পিছত ইয়াত দিব লাগিব এইটো আপোনাৰ মানে এইটো মেইন কাম ইয়াৰ মানে পলিচ কৰে মানে কাঠিটো পলিচ কৰোঁ হয় কাঠিটো হয় পলিচ ভাবিছোঁ এনেকৈ বনাই দি দিয়ে নহয় পলিচো হয় ইয়াত তাকে পলিচ কৰাৰ পিছতে তাৰপিছত হ'ব মানে ইয়াত আপোনাৰ দিব লাগে বালি ইউজ কৰোঁ বৰিক ইউজ কৰোঁ নহ'লে আপোনাৰ হেৰিটো দিওঁ আপোনাৰ আমাৰ এইটো চক পাউডাৰটো দিওঁ মম দিওঁ তেনেকৈ হয় বস্তুটো এইটো সহজতে নহয় তাক পালিচো কৰা হয় সেই চাগে ধুনীয়া শীতল আৰু আপোনালোকে এনে মাৰি দিলেও মানে কোনো ফুল নোসোমায় হাতত স্কেল পাত আছে আমি এতিয়া অৰ্ডাৰ দিলে মানে KNC লাগিব আমি ইয়াত দিব পাৰোঁ স্কেল পাতত লৈ জোখ ল'লোঁ এতিয়া 9 ইঞ্চিত আছে 9 ইঞ্চিত ফৰ্মাত ভৰাই দিলোঁ আমি 9 ইঞ্চি পিচিং কৰি দিলোঁ এনেই নমুনা দেখাইছোঁ আৰু এইটো এইটো 9 ইঞ্চি হ'ল 9 ইঞ্চি হ'ল এইটো এতিয়া পালিচ কৰিবলৈ যাব পালিচটো মানে এনেকৈ পুৰা চব আমি হেৰি কৰি দিওঁ মানে মেলি দিওঁ মানে ইয়াত আপোনাৰ ইয়াৰ কেপাচিটি আপোনাৰ হেৰি 70 কেজি একবাৰ পলিচত হয় তেনেকৈ আৰু এবাৰ তেনেকৈ আপোনাৰ 70 কেজি গ'ল তাৰপিছত আকৌ সোমাব ইয়াত 70 কেজি সোমাব তেনেকৈ বস্তুটো হয় এইটো লাষ্ট ফিনিচিং মানে লাষ্ট ফিনিচিং এইটো আৰু এটা মেচিন আছে এইটো আপোনাৰ মানে এইটো মেচিন আপোনাৰ যিমান আপোনাৰ ইয়াত মোৰ হেৰি আছে কাটাৰ আছে ব্লেড আছে চব ইয়াত আপোনাৰ হেৰি কৰোঁ আমি ধাৰ কৰিব লাগিব ন বস্তুটো ধাৰ থাকিলে বস্তুটো আপোনাৰ মানে ভালকৈ ওলাব কাট সেইটো কাৰণে ইয়াত আপোনাৰ ধাৰ কৰা হয় মানে বস্তু সৰ্বমুঠ মেচিন কিমানটা আছে মেচিন সৰ্বমুঠ আপোনাৰ 9টা আছে 9টা হয় আপোনাৰ কাম আৰম্ভ কৰা কিমান বছৰমান হ'ল এনেই মোৰ এনেই আপোনাৰ 2020ত আৰম্ভ কৰিছিলোঁ হয় কাম এতিয়া আপোনাৰ 23 হ'ল 3 বছৰ হৈছে 3 বছৰ হৈছে মাজতে অকণমান হেৰি হ'ল আৰু এইবিলাক কৰোণা বুলি অকণমান হ'ল আৰু আইতা কামত ব্যস্ত আইতাৰ নামটো কি মোৰ নাম সুনুকি নিমলীয়া হয় নেকি ভালে আপোনালোকে 3গৰাকী লাগি থাকে মানে হয় কেতিয়াবা মই ল'ৰাকেইটাৰ লগতে জমনি কৰি থাকোঁ এই ল'ৰাকেইটাক কৈছোঁ প্ৰথমে অহা দিনাখন মই 16 বছৰীয়া দেই মোৰ দাঁতটো ওলাইছেহে চুলিও কেঁচা হ'ব এই বেছি কিনে বৰকে লাইন মাৰিব থাকিবলৈ নিবিচাৰিবা এনেকৈ বুলি কৈছোঁ আৰু ল'ৰাকেইটাক আপোনাৰ কেইবছৰ 16 বছৰ হৈছে মোৰ 16 বছৰ হৈছেহে ফুল গাভৰু কৃষ্ণক লগ পালেতো 16 বছৰ হ'ব লাগিব হয় নাই বোলে এনেই নকনে বোলে গ'ল পুঁজি গ'ল কৃষ্ণক লগ পাই 16 বছৰীয়াজনী হ'ল হয় নকয় নাম এতিয়া ভাদ মাহত নামঘৰত গৈছে নামঘৰলৈ যাম আজিও যাব লাগিব আৰু এতিয়া কামৰ মাজতে এদিন দুদিন আৰু এনেকৈ কাম কৰি কেনেকুৱা লাগিছে কাম কৰি বৰ ভাল লাগিছে কাম কৰি মোৰ নাতিহে হয় নাতি হয় এইটো চফা কৰি আছে ন কাঠিবিলাক কোনবিলাক উলিয়াই দিবলগীয়া হয় এতিয়া এইবোৰ উলিয়াব লাগে বেয়াবোৰ উলিয়াব লাগে এই যিবোৰ চুটি আৰু হেৰিবোৰ উলিয়াব লাগে এইবোৰ কিছুমান এনেকুৱা চেউনি কাটি যায় এইবিলাক এনেকুৱাবোৰ উলিয়াব লাগে অকণমান এইটো দিলে মানে অকণমান বেছি হেৰিটো হয় পেলাই দিম আপোনালোকৰ ছুটি নেকি মানে 12 বজাত ছুটি হৈ যায় ছুটি হৈছে মানে এতিয়া আইতাহঁতৰ ছুটি
ময়ো এতিয়া কৰোঁ ভিডিঅ' কৰি আছোঁ, ময়ো আজৰি লৈছোঁ, এতিয়া মই এফালে গুচি যাব লাগিব। গতিকে আইতা আজি এতিয়া খানা ছুটি এতিয়া কি লগত খাবগৈ বা? ঢেকীয়া দাইল আলু কচু বনাই থৈছে, কচু থুই আৰু তাৰ লগতে খামগৈ আৰু। তো আইতা হাতিও ভাত খাব যাওঁ আৰু মই ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। হয় হয় এনে লগতে খাবলৈ মনে গ'ল বগীহে জনী চুবাব নোৱাৰো মই যাবলৈ মনে গ'ল টিঙা ডেকা আৰু বাটত দিলে বগৰী যে